মই ক'ব বিচাৰি আছোঁ যে বিজেপি চৰকাৰ অহাৰ পৰা আমাৰ এই কাৰ্বি আংলঙত বহুতো আমাৰ কাৰ্বিবিলাকে বহুত দুখ কষ্টত ভুগিবলগীয়া হৈ গৈছে। কিয়নো ক'ব গ'লেতো আমাৰ এই বিজেপি চৰকাৰে কি ক'ম, আমাক কাৰ্বি আংলঙত কাৰ্বি ৰাইজৰ কাৰণে নেচায় অথবা তেওঁবিলাকে কি কৰে, তেওঁবিলাকে মাথো কাৰ্বি মানুহহঁতকে পইচা ল'ব বিচাৰে আৰু কাৰ্বি মানুহহঁতৰ কাৰণে অন্যায় অত্যাচাৰ কৰিব বিচাৰে। এইটোৱে আছে আমাৰ বিজেপি লোকৰ লিডাৰবোৰে একো আমাৰ কাৰ্বি মানুহক একো কাম কাজে মানে নিদিয়ে আৰু আমাৰ কাৰ্বি মানুহক দুখ কষ্ট কোনোৱে চাবও নাহে। সেইটো কাৰণে আমি কাৰ্বি আংলঙত আৰু বহুতো গভমেণ্ট ডিপাৰ্টমেণ্ট আছিল, কিন্তু এই গভমেণ্ট ডিপাৰ্টমেণ্টবোৰো আমাৰ অসম ৰাজ্যই লৈ যোৱাৰ পৰা আমাৰ কাৰ্বি আংলঙত ডেভেলপমেণ্ট মানে উন্নতি হ'বলগীয়া আছিলে, উন্নতিও ইয়াত হোৱা নাই আৰু মোৰ হিচাপত চাব গ'লেতো আৰু উন্নতি আৰু হ'ব নোৱাৰিব এই বিজেপি চৰকাৰ থাকিলেতো, কাৰণ আমাৰ কাৰণেতো ধ্বংসই হ'ব। কাৰণ বিজেপি চৰকাৰ অহাৰ পৰা কাৰ্বি সমাজতো এই পলিটিকেলৰ কথা ধৰ্মৰ কথা লৈ হাই কাজিয়া চলি আছে আৰু কোনো ফালৰো আগবাঢ়িব পৰা নাই। সেইটো কাৰণে মই জনাব বিচাৰিছোঁ যে অহা দিনবোৰত যাতে তেনেকুৱা নহয়, আমাৰ কাৰ্বি আংলঙৰ কাৰণে ভালদৰে কাৰ্বি মানুহক চাব, এইবাবে মই অনুৰোধ জনালোঁ সকলোকে। ইমানতে মোৰ কথা কৈ সামৰিছোঁ। ধন্যবাদ।